হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আৰু আজি আমাৰ নগাঁৱতে থকা এটা প্ৰসিদ্ধ বাদুলি মন্দিৰ। বাকী আজি আহিছোঁ মানে চাবলৈ কাৰণে এনেই আমি চাৰিজনে এনেই ঘপককৈ প্লেন এটা বনাই গুচি আহিলোঁ। আৰু এতিয়া মন্দিৰৰ ভিতৰত যাওঁ। গুফা এটা আছে বুলি শুনিছোঁ, গুফাটোৰ ভিতৰতো সোমাই চাম কি কি আছে। তো বলক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত মানে মানুহ ইমান নাহে। যেতিয়া মানে মেলাৰ ছিজন হয় বা বাদুলি মেলা যেতিয়া পতা হয় তেতিয়াহে ইয়াত মানে মানুহৰ সমাগমটো বেছি হয়। বাকী ছিজনত মানে কোনো ইয়াত নাহে। এইটো খুৰুং, এইটো লিখা আছে ঐতিহাসিক শ্ৰী শ্ৰী বাদুলি থান খুৰুং স্থাপিত 2001 চন। নমস্কাৰ। আৰু এইফালে এটা জুৰি এটা আছে বোলে। গৰমত আহি মুখ ধুই লৈছে আমাৰ টুম্ব। পেকেটত অসুখ, ঠাণ্ডা পানী আহি আছে। আৰে আমাৰ মুখখন ধুই লওঁ। বহুত শান্তি, এইটো পাহাৰীয়া পানী, বহুত ঠাণ্ডা হয়। আৰু এইটো পাহাৰটোৰ পৰা কাজিৰঙালৈকে লিংক আছে মানে এইখন জংঘলৰ পৰা। আৰু এতিয়া ওপৰত আকৌ ষ্টেপ যাব আছেই এইফালে। এইখিনি ষ্টেপ মানে অলপ ওখই আছে, তাৰপিছতো আৰু বনাই আছে আগত। নৱনিৰ্মিত ষ্টেপ এইবিলাক। ইন পা ষ্টেপ নাই আৰু কিমান দূৰ যাব লাগিব, ট্ৰেকিং কৰিব লাগিব ঠিক নাই। আজিকালি অলপ অলপতে ঢকা লাগে, কাৰণ 38 মান মাৰি আছে গৰম। আৰু কিমান দূৰ পাইছোঁ বাইক চলাই। নগাঁৱতে আছে যদিও মানে ইমান দিন অহা নাই। হ'লে মেলা হয়, এনেকৈ সময় সুবিধা নিমিলে। আজি সেইকাৰণে এনেই আহি গ'লোঁ, ঘপককৈ প্লেন বনালোঁ, এতিয়া যাম আহি গ'লোঁ। বাকী আহি আছোঁ, অলপ দূৰ আহি পেলাই এইটো দেখা পালোঁ, বাটচৰা নে কি। ইয়াত মেলা হ'লেহে চাগে এইবিলাক ইউজ হয়। আৰু এইফালে এইটো ৰমাকান্ত দেউৰীদেৱে মানে আগবঢ়াইছিলে এইটো বাটচৰাটো, তেনেকৈ লিখা আছে ইয়াতে। এতিয়া আমি মানে পালোহি আৰু এইটো মন্দিৰটো দেখিছোঁ। ইয়াত আহি এনেকুৱা লাগিছে যে ইয়াত বহুত দিন হ'ল মানুহ কোনো অহা নাই। মন্দিৰতো চাকি তাকি কোনো জ্বলোৱা নাই, পূজাৰীও অহা নাই। তো অলপ মানে লেতেৰা হৈ আছে পৰিৱেশটো। তো আমি এতিয়া সেৱা এটা কৰি আহিলোঁ। আৰু এইফালে সুৰুংটো এইফালে আছে, এতিয়া আমি সুৰুংটোত সোমামগৈ। এতিয়া এডভেঞ্চাৰ জিন্দগীৰ মানে যিটো এটা জাৰ্ণি হ'ব, এইটো এটা বৰ ডেঞ্জাৰ জাৰ্ণি। এইটো চাওক, এইফালে ভিতৰত ৰাস্তা আছে। এইটো চাওক, এইটো চাওক, এইটো কাৰ চিন এটা আছে। এতিয়া সোমাই যাম আমি ভিতৰত। এতিয়া জাৰ্ণি আৰম্ভ। কৃষ্ণ। আৰু জানিব পৰা মতে ইয়াৰ ইতিহাস হৈছে এইখন এখন নাৰী ৰাজ্য আছিলে। আৰু সেই নাৰীখিনিয়ে এই বাদুলিখিনি, এজন ঋষিমুনিৰ অভিশাপ খাই সেই নাৰীখিনি এতিয়া এই বাদুলি ৰূপে ইয়াত থাকিব, এই গুফাতে থাকিব লগা হৈছে। কৃষ্ণ। বহুত ভয় লাগি আছে সময়তে, কাৰণ ইয়াত অকল আমিহে আছোঁ নে আৰু বেলেগ কিবা কিবি জীৱ জন্তু আছে আমি নাজানো। তো অকলেতো ইয়াত কেতিয়াও নাহিব এনেকৈ আমাৰ নিচিনাকৈ। ইয়াত মানে বহুত দিন অহাই নাই মানুহ। সেইফালে যাওক ওপৰলৈ, বম বম শিল। এই বল আছে দেই, বলটো নোজোকাবি। এইখিনি এইটো বৰল আছে, এইটো নোজোকালেই হ'ল আৰু। লাহে লাহে বাদুলি মাত শুনি আছোঁ। আৰু এইটো ষ্টেপ বহুত দিন মানুহ নাহা, এইটো ফচি গৈছে হ'বলা, নাভাগিলেই হ'ল আৰু। সেয়া বাদুলি শব্দ তামাম আছে। মুঠতে বহুত ভয়ানক। কেমেৰাত যেনেকৈ দেখিছে তাতকৈ নিজে চকুৱে চালে বেছি ভয়ানক দেখে। ইয়াত বৰ ডেঞ্জাৰ দেই। বহুত ডাঙৰ ডাঙৰ শিলৰ মাজে মাজে আন্ধাৰ বহুত, বা ইয়াৰ তলত আৰু অলপ যাব পাৰি। এটা জুৰি পায়গৈ বোলে, মোৰ লগৰ এজনে জনালে। একদম পুৰা গোন্ধাই আছে, মানে থাকিবলৈ অলপ প্ৰব্লেম হৈছে ইয়াত। বাদুলি তামাম ইয়া ওলমি ওলমি আছে। অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ ৰ'ব। একদম অসংখ্য বাদুলিৰে ইয়াত ভৰি আছে, অভাৱ নাই বাদুলিৰ। এইয়া যে ওলমি আছে চাওক, এই সোপা ওলমি ওলমি আছে চব, পুৰা লাখৰ ওপৰত আছে চাগে। আৰু ভিতৰৰ ফালে সোমাই যাব পাৰে, কিন্তু আৰু নোসোমাওঁ, গোন্ধ আৰু লেতেৰা। সেইকাৰণে মেলা দিনতে আহিব লাগে, তেতিয়া অলপ ইয়াত চাফা কৰা হয়। আৰু বহুত ৰিক্সি হয় ইয়াত অকলে অহাটো। আমি আহিলোঁ এতিয়া, কথাটো গম পাইছে আপোনালোকে কিমান ৰিক্সি। কেতিয়াও অকলে নাহিব, আমি চাৰিজন আহিছোঁ কাৰণে সাহসত আহিছোঁ।
এইফালে দি আৰু যাব পাৰে মানে আমি নাযাওঁ আৰু ইমানতে আমি সামৰণি কৰিছোঁ যাত্ৰাটো। এইফালে মানে আৰু এটা তলত জুৰি এটা আছে গো, আমি নাযাওঁ আৰু এতিয়া আমি উভতিছোঁ। আপোনালোকক দেখালোঁ আজি কণতে পালোঁ। বহুত ডেঞ্জাৰ দেই। অসংখ্য বাদুলি ওলমি ওলমি আছে। বমি ওলাই গৈছে নেকি? বমি ওলাই গৈছে নেকি? যাওঁ আৰু ওলাই আহিলোঁ নহয় মই থানৰ পৰা। আৰু বাকী আজি আপোনালোকক দেখালোঁ এইটো। কেতিয়াবা মেলাত আহিব বিচাৰিলে আপোনালোকে আহিব পাৰিবকৈ এনজয় কৰিবলৈ। তো ভিডিঅ'টো ভাল লাগিলে যদি ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।